ব্যতিক্ৰমী বিয়া বিয়াখনে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰ হাতে লিখা নিমন্ত্ৰণী পত্ৰৰ পৰা অতিথিক আতিথ্য কৰালৈকে সৰ্বদিশতে ব্যতিক্ৰম আৰু অনন্য হৈছে এই বিয়াখন বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নিকটৱৰ্তী কামাৰপাৰা গাঁৱৰ আদৰ্শ কৃষক দম্পতি পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁইৰ বৰজীয়ৰী সৃষ্টি ডেকাৰ বিয়াৰ দৃশ্য এয়া সোমবাৰে অনুষ্ঠিত হয় সৃষ্টি ডেকাৰ বিবাহ অনুষ্ঠান মূল ৰভাতলে কলপাতেৰে সজোৱাৰ লগতে অতিথিক খাবলৈ দিয়া হৈছে কলৰ দোনাত গামোচা ফুলাম জাপি বাঁহৰ খৰাহী কুলা আদিৰে সুন্দৰকৈ সজোৱা হৈছে ৰভাতলি ওখকৈ বাঁহৰ চাং সাজি সুন্দৰকৈ সজাই পৰাই তাত কইনাক বহোৱা হৈছে এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে বিবাহস্থলী আদৰ্শ কৃষক পৰমেশ্বৰ ডেকা আৰু জয়া পৰমেশ্বৰ ডেকাই সদায় ব্যতিক্ৰম চিন্তা চৰ্চাৰে কাম কাজ কৰি সমাজৰ এক পৰিচিত ব্যক্তি হৈ পৰিছে ব্যতিক্ৰমভাৱে কৃষিকৰ্ম কৰি চৰ্চালৈ অহা পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁয়ে এইবাৰ বৰজীয়ৰীৰ বিয়া ব্যতিক্ৰমভাৱে অনুষ্ঠিত কৰি চৰ্চালৈ আহিছে বৰজীয়ৰী সৃষ্টি ডেকাৰ বিয়াখন এক ব্যতিক্ৰম চিন্তাৰে অনুষ্ঠিত কৰাৰ বাবে পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁয়ে দীৰ্ঘদিনৰ পৰা পৰিকল্পনা কৰিছিল আচলতে মই এজন কৃষক খেতি পথাৰতো মই ব্যতিক্ৰমী খেতি কৰোঁ ষ্ট্ৰবেৰী ব্লেক ৰাইচ হালধীয়া কবি পিন কবি তেনেকুৱাকৈ মই মোৰ ছোৱালী বিয়া ঠিক হোৱাৰ পিছতে মই ভাবিছোঁ এটা সমাজলৈ ভাল এটা মেছেজ দিম কোনো ব্যয়বহুল বিয়া নাপাতোঁ প্লাষ্টিক ব্যৱহাৰ নকৰোঁ তাৰোপৰি চিঠিও মই নিজ হাতে লিখিছোঁ আজিকালি বিয়াবিলাকত চিঠিৰ নামতে বহুত টকা ব্যয় হয় চিঠিকেইখন মই হাতে লিখিছোঁ তেনেকৈ কলপাতৰ ব্যৱহাৰ কৰিছোঁ মানে ব্যতিক্ৰমী মানে আজিকালি ডিজিটেলৰ যুগত এখন বিয়াৰ নামত এটা পৰিয়াল মাটি বিক্ৰী কৰে বা অন্যান্য কৰে মই সেইটো কৰিব বিচৰা নাই কাৰণ বিয়াৰ নামত এটা পৰিয়াল জুৰুলা হৈ যায় আমাৰ বিয়াখনত কোনো যৌতুক নাই আমাৰ কোনো ব্যয়বহুল বিয়া নহয় এনেকৈ বিয়া পাতিলেও যি কম ব্যয়তে মানুহে ভাল এখন বিয়া পাতিব পাৰে মই তাৰে এটা মেছেজ দিয়াৰ কাৰণে চেষ্টা চলাইছিলোঁ নাজানো সফল হৈছোঁ নে হোৱা নাই কিমানমান খৰচ হৈছিল খৰচ বহুত বেছি এটা হোৱা নাই যাতে যৌতুক নাই লয় দৰাপক্ষই যিখিনি বস্তু দৰাপক্ষই দিছে আমি প্ৰাথমিক হিচাপে খানাটো এই পেণ্ডেলৰ কৰা তেনেকৈ আনুমানিক 1 লাখ 1.5 লাখমান টকা হয়তো ব্যয় হৈছে কি ব্যৱহাৰ কৰিছে পেণ্ডেলখনত কলপাত ব্যৱহাৰ কৰা হৈছে চিগনেট ব্যৱহাৰ কৰা হৈছে তাৰপিছতে এই ঘৰটো বনাইছোঁ মই এজন ধনজিত বোলা এজন বন্ধুৰ আৰ্হিত আমি শাৰীৰিকভাৱে নিজে পৰিশ্ৰম কৰি এই ঘৰটো বনাই এই ঘৰটো আমি চাংঘৰ টাইপত বনাইছোঁ তাতে থাকে আজিকালি এই যি বিয়াবিলাকত কইনা বহাৰ কাৰণে প্লাষ্টিকৰ ফুল দি ৰমক জমক এটা ব্যয়বহুল কৰে তেনেকৈ নকৰি এনেকৈ বাঁহে বনোৱাটোতো পাৰি কাৰণ কি নোৱাৰোঁ আমাৰ এইবোৰ বাঁহেৰে বনোৱাৰ লগে লগে পইচাটো আমাৰ গাঁৱৰ শ্ৰমিকে পাব বাহিৰৰ পৰা আনি দিলে সেই পইচাটো আমাৰ অসমৰ পৰা বেলেগলৈ গুচি যায় অৰ্থনৈতিকভাৱে আমি যদি যিবোৰ বস্তু পাওঁ সেইবোৰ যদি ব্যৱহাৰ কৰোঁ তাৰ সেই পইচাটো আমাৰ অসমতে থাকিল বা আমাৰ স্থানীয় শিল্পীয়ে পালে শিল্পী এজনৰ দৰে শিল্পী টেণ্ট হাউচত কিমান টকা ব্যয় কৰা হয় কিন্তু এজন শিল্পীৰ দ্বাৰা আৰ্হি কৰি কিবা এটা প্ৰস্তুত কৰিলে কম পইচাতে হয় শিল্পীজনেও আৰ্থিকভাৱে পইচা পালে ঠিক তেনেকুৱা চিন্তা কৰিছিলোঁ কিমান সফল কিমান বিফলতা সমাজে বা আপোনালোকে দেখিছে আপুনি মানুহক কলৰ দোনাত মই ভাত খাবলৈ দিছোঁ বা জলপান খাবলৈ দিছোঁ সেইবোৰ ব্যৱহাৰ কৰিছোঁ তাত আমাৰ বাঁহ ব্যৱহাৰ কৰা হৈছে খেৰ ব্যৱহাৰ কৰা হৈছে তাৰপিছত ঢাৰি ব্যৱহাৰ কৰা হৈছে তাৰপিছত এই ৰছী আমি প্লাষ্টিক ৰছী ব্যৱহাৰ কৰা নাই আপোনালোকে দেখিছে
এইবোৰ ব্যৱহাৰ কৰাইছে টঙালটো আজিকালি নোহোৱাই হৈ গ'ল আজিকালি আমাৰ দেউতাহঁতে আজো ককাহঁতে কি সুন্দৰ টাঙল উঠাইছে এতিয়া নৱপ্ৰজন্মই টাঙল কি বুজিয়ে নাপায় ৰছী প্লাষ্টিক ৰছীয়ে গোটেই প্লাষ্টিক আপুনি গতিকে এইবোৰে আমাৰ টঙালৰ বান্ধবোৰ কিমান মজবুত কিন্তু প্লাষ্টিকৰ বান্ধবোৰ কেনেকুৱা গেলি পচি নাযায় আৰু তাপ পালে প্লাষ্টিকটো টেম্পাৰেচাৰ কমি গ'লে বান্ধটো ফাটি যায় সূক্ষ্ম চিন্তা কৰিলে সূক্ষ্ম বা কিবা এটা কৰিব মন থাকিলে বিয়া বুলিয়ে নহয় যিকোনো ক্ষেত্ৰতে মানুহে কৰিব পাৰে আপুনি যি নিদৰ্শন দেখুৱালে সমাজলৈ কি বাৰ্তা দিব সমাজলৈ মই এইটোৱে বাৰ্তা দিব খুজিছোঁ যিকোনো ব্যয়বহুল নকৰি বিয়া এখনতো বহুত টকা ব্যয় হয় সেইটো নকৰি আমাৰ থলুৱা কলগছৰ খুঁটা তেনেকুৱা হেৰি কৰি মই এতিয়া জাপি ব্যৱহাৰ কৰিছোঁ গামোচাকেইখন অনাৰ লগে লগে আমাৰ অসমীয়া শিপিনীয়ে পইচাটো পাই গ'ল জাপিটো অনাৰ লগে লগে আমাৰ নলবাৰী এই জাপি বনোৱা শিল্পীয়ে পইচাটো পাই গ'ল তেনেকুৱা বস্তুবোৰ যদি আনো আমি প্লাষ্টিকৰ ফুল আনি ধুনীয়াকৈ সজাই মিলাই দিয়াত কৰি আমি জাপি এটাও সজাব পাৰোঁ গামোচাও সজাব পাৰোঁ এইবোৰ চিন্তা আচলতে সকলোৱে কৰিলে ভাল লাগে দিয়কচোন কুলা ব্যৱহাৰ কৰিছোঁ মই এই দুকলি ব্যৱহাৰ কৰিছোঁ মোৰ আৰু কিছু পৰিকল্পনা আছিল কিন্তু মই বিশ্বাস কৰক আজি মোৰ ছোৱালীৰ বিয়া ৰাতিপুৱা সোনকালে উঠি ষ্ট্ৰবেৰী ছিঙি মই নলবাৰীৰ ষ্ট্ৰবেৰী বেচিব গৈছোঁ মোৰ নিজৰ ছোৱালীজনীৰ বিয়াৰ ক্ষেত্ৰতো মই আজি নলবাৰীত ষ্ট্ৰবেৰী বেচিব গৈছোঁ এইটো কিমান সততাৰে কামটো কৰিছোঁ মোৰ বেয়া লাগিছে নিজৰ ছোৱালীজনী মই প্ৰায় 8টামান বজাত ইয়াৰ পৰা ওলাই গৈছোঁ গৈ 3টামান বজাত মই আহি পাইছোঁ নিজৰ ছোৱালীজনীৰ বিয়াটো মই নলবাৰী টাউনত ষ্ট্ৰবেৰী বেচি আছোঁ তাত কি নোৱাৰোঁ হয়তো ভাবে মোক পইচাৰ কাৰণে যোৱা নাই মই ষ্ট্ৰবেৰীবোৰ বহুত পকিছে দিব লাগে দোকানত আৰু কিছুমান দোকানে বেয়া পাব এতিয়া মোৰ নিজৰ ছোৱালীজনীয়ে খুব কান্দিছে মই ষ্ট্ৰবেৰী বেচিব যোৱাতে বা মোৰো বহুত বেয়া লাগিছে ময়ো নিজে কি ক'বা তোমাৰ দেউতাৰ যি এই প্ৰচেষ্টা এক ব্যতিক্ৰমী প্ৰচেষ্টা মই দেউতাৰ এই প্ৰচেষ্টাক সদায় শ্ৰদ্ধা কৰোঁ আৰু দেউতাক লৈ মই সদায় গৌৰৱান্বিত সৰ্থেবাৰীৰ পৰা তফিকুৰ ৰহমান, A News 24/7।